কি কৰা হৈছে এতিয়া পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ দেই নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ দেই তোমালৈ থাকিলে বহুত দিনৰ চিনাকি ইয়াৰ লগত মোৰ এটা ইউটিউবৰ প্ৰব্লেম হৈছিলে ইয়ে মানে আমি দুটাই মিলি সলভ কৰিলো ভাল লাগিলে আজি ওলাইছেহি ল'ৰাটোৰ বোলে সোণাখাটতে বৰমা ঘৰ তালৈ যাবলৈ আহিছে আমাৰ ঘৰত সোমাই গৈছে ভাল লাগিছে হেল্ল' গাইজ গুড মৰ্ণিং আজি মই যাম গোলাঘাট মানে সোণাখাট যাম সোণাখাট কোন জেগা আছিলে চানো চুমনিগাঁও মানে বিশেষ কাৰণত যাওঁ বিশেষ কাৰণটো হ'ল মানে মোৰ চিনাকি আৰু জুনমণি গগৈ আৰু জিম্পি কমিটি ভিডিঅ' বনাই বহুত ভাল লাগে মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ যে সিহঁতৰ ওচৰত যাম আৰু ব্লগ এটা বনাম কিন্তু আজি সপোনপুৰ হ'ব তো সেইটো কাৰণে যাওঁ আজি তো আপোনালোকে ভিডিঅ'টো চাই থাকক সকলো গম পাব মই ক'ত গৈছোঁ কি কৰিছোঁ আৰু কি কাৰণে গৈছোঁ কি নাই সেইটো সকলো আপোনালোকক দেখুৱাই আছোঁ তো চাই থাকক পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ দেই আৰু ভিডিঅ' শ্বুট এতিয়া কৰা হোৱা নাই নেকি একদিন নাই হোৱা বিহু মাৰিবলৈ কৈছে যে সেইটো কাৰণে আকৌ বাকী ঘৰটো ওচৰতে নেকি ঘৰটো ওচৰতে ঘৰ পাৰ হৈ যাব লাগে এইটো জুনমণি ঘৰ হয় আৰু জিম্পি বৰা ঘৰটো অলপ দূৰত আছে তো আজি টাইম নহয় সোমাবলৈ আৰু আমাৰ গাঁৱতো বহুত মানুহে ভিডিঅ' চাই থাকে কিন্তু আজি মোক আহি পেলানি বহুত ভালো লাগিছে আৰু কিন্তু গৰমটোৰ কাৰণে অলপ বেয়াও লাগিছে ঠিক আছে লগ পাই ভাল লাগিলে দেই লগ পাই ভাল লাগিল বাকী আৰু ঘৰত কোন কোন আছে আমাৰ যৌথ পৰিয়াল মা দেউতা দাদা মই আইতা ডাঙৰ বৰ্তা ডাঙৰ বৰমা ডাঙৰ বৰ্তা এটা ভাইটি এটা ভণ্টি এজনী সৰু বৰ্তা সৰু বৰমা ভণ্টি এজনী বহুত দীঘলীয়া তো একো নাই যোনটো আছে সেইটোহে কৈছে ফাঁকিটো কোৱা নাই ঠিকে আছে বাকী মোৰ এইটো ছেকেণ্ড ব্লগ হয় তো আগতে এনেকৈ ব্লগ কৰা নাই আগতে এটা বহুত দিনত কৰিছিলোঁ তো আমিতো শ্বৰ্ট ফিল্ম কৰি থাকোঁ কিন্তু শ্বৰ্ট ফিল্ম মাজতে শ্বৰ্ট ফিল্ম কৰিবলৈ বহুত প্ৰব্লেম হৈছে ষ্টৰি ইফালে কেমেৰা বহুত প্ৰেছাৰ হৈ যায় তো সেইটো কাৰণে ভাবিছোঁ কি ব্লগটোৱেই ষ্টাৰ্ট কৰোঁ আৰু এক্টিভো থকা হ'ব ইউটিউবত এক্টিভ নাথাকিলে এনেই জীয়াই থকা এনেই আৰু কিনো সেইটো কাৰণে মই ভাবিছোঁ কি ষ্টাৰ্ট হয় তো এতিয়া আহোঁ জুনমণি গগৈত আহিছে নমস্কাৰ সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা থাকিল ধন্যবাদ দেই তোমালৈও থাকিলে বহুত দিনৰ চিনাকি ইয়াৰ লগত মোৰ এটা ইউটিউবৰ প্ৰব্লেম হৈছিলে ইয়ে মানে আমি দুটাই মিলি সলভ কৰিলো ভাল লাগিলে আজি ওলাইছেহি ল'ৰাটোৰ বোলে সোণাখাটতে বৰমা ঘৰ তালৈ যাবলৈ আহিছে আমাৰ ঘৰত সোমাই গৈছে ভাল লাগিছে দে ঠিকে আছে কিন্তু মই যেনেকৈ ভাবিছিলোঁ মই ভাবিলোঁ কি ইমান ছাবস্ক্ৰাইবাৰ আছে জিম্পি বৰাৰ 1 লাখ পাৰ হ'ল ন 1 লাখ পাৰ হৈ গ'ল আৰু ইয়াৰ 86 কমপ্লিট তো 100K সোনকালে হ'ব বুলি ভাবিছোঁ আৰু ইমান ছাবস্ক্ৰাইবাৰ আছে হ'লেও কিন্তু মই এটা বস্তু নেদেখিলোঁ যিটো নেকি মানুহৰ আজিকালি চবৰে থাকে মানুহে কয় যে এটিটিউড তো সেইটো মই আজি দেখি পোৱা নাই ফোনত যেনেকুৱা হৈছিলে এনেকুৱা দেখি পাইছোঁ কিন্তু ভাল লাগিল দেই এনেকাই হ'ব লাগে মানুহ যে এনেকাই আছে
গছকিলেও আৰু মানুহটোক গছকাই নিদিয়ে কৃষ্ণ দেই চলি যায় হয় নাই বাকী কমেডি ভিডিঅ'টো চোৱাই আৰু যিসকলে নতুনকৈ মানে আমাক চাই আছে তেওঁলোকক কৈছোঁ আমাৰো দুটা চেনেল আছে জিম্পী বৰা আৰু জোনমণি গগৈ নামত কমেডি ভিডিঅ' বনাওঁ কিমান আচলতে সোমাব পাৰিছোঁ নোৱাৰিছোঁ সেয়া নাজানো আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আৰু আগলৈ যাওঁ আৰু ইয়াৰো এইটো কিমান এইটো ছেকেণ্ড চেনেল নহয় মোৰ এইটো মই আদিবাসী ডান্সেছ বুলি আছে মোৰ চেনেলটো এতিয়া সেইটোত ব্লগ দিব ব্লগ দিব আপোনালোকে সকলোৱে আদৰি ল'ব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ৱেলকাম আমাৰ নিবিৰো আছে নিবিৰ আছে মই নিবিৰ দাউত এনে ভিডিঅ' চাইছোঁ তো এতিয়া চিনাকি হ'ম চিনাকি হৈ পেলানি মানে আগে পিছেতো এনেকৈ দেখা মানে ভিডিঅ'ত দেখিছোঁ এনেকৈ চিনাকি হোৱা নাই তো ফাৰ্ষ্ট টাইম চিনাকিটো হৈ ল'ম তাৰপিছত ভিডিঅ' যাম এক্সাম বেয়া হৈছে বুলি কান্দি কুটি লাভ নাই ভুলটো তোমাৰ গাতে এক্সামৰ আগত মোক পায়স অকণ খাবলৈ মাতিছিলা এতিয়াও ক্ষীণ ছোৱালী লোকেল মুৰ্গী একে মাংস কম মূল্য বেছি এইটোৱে হ'ল নিবিৰ ফুকন অফিচিয়েল চেনেল এটা আছে ঠিক আছে ফাৰ্ষ্ট টাইম চেনেলৰ বিষয়ে কৈ লৈছোঁ মানে আমি ডিছকাছ কৰি আছিলোঁ মানে কি হৈছে কি নাই নাম চাম সুধি আছিলোঁ তো সেইটো কাৰণে অলপ কনফিউজ হৈ আছিলোঁ তো নিবিৰ ফুকন অফিচিয়েল চেনেল এটা আছে ঠিক আছে সকলোৱে ছাবস্ক্ৰাইব কৰি দিব সকলোৱে ছাবস্ক্ৰাইব কৰি দিব জোনমণিহঁতে বহুত সহায় কৰিছে যিহেতু জিম্পিও সহায় কৰিছে তেহেঁতৰ কাৰণে আচলতে বহুত আগবাঢ়িছোঁ বুলি ক'ব পাৰি আশা কৰোঁ যে যিসকলে এইটো মানে মোৰ ব্লগটো চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ তোমাক কি বুলি আছে মোৰ আদিবাসী ডান্সেছ আছে ইয়াৰ চেনেলটো যাতে মানে ছাবস্ক্ৰাইব কৰি দিয়া আৰু ইয়াক মৰম দিয়া ই যাতে আগবাঢ়ি যায় আগলৈ তো ঘৰত কোন কোন আছে তোমাৰ ঘৰত ক'বলৈ গ'লে মা আৰু মই যিহেতু ভণ্টি আছিলে ভণ্টি বিয়া হ'ল আৰু দেউতা যিহেতু ঢুকাই যোৱা আজি এবছৰ হ'ব বহাগৰ তোমাৰ 24 তাৰিখে এবছৰ হ'ব আৰু তো নিবিৰ ফুকন অফিচিয়েল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিন্তু মানুহকেইটাক বহুত ভাল লাগিছে আৰু এতিয়া মই যাওঁ বেছি দেৰি নকৰোঁ মানে বেলেগ এটা কামত আহিছোঁ ন সেইটো কাৰণে ঠিক আছে আৰু তোমাকো লগ পাই বহুত বহুত ভাল লাগিলে ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল কিন্তু মই ভিতৰত শুনি আছিলোঁ এটা কথা যে বিহু নাচি কিবা কাজিয়া কালি অলপ কাজিয়া এটা হ'ল থাকেই এনেই এইবিলাক কাজিয়াটো চবতে থাকেই আৰু বিহু বুলি অলপ কাজিয়া বেয়া নহয় সেইটো বেয়া নহয় সেইটো সেইটো নিয়ম চবৰে আৰু তোমাক পাই ভাল লাগিলে আচলতে কৰি থাকা ভাল ভাল কাম কৰা আগলৈ আগবাঢ়ি যোৱা আৰু যাতে যিসকলে মোক চাই আছে মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি দিয়া আৰু মই লিংকটো মই ডিছক্ৰিপশ্যনত দি দিবা তোমাৰটো দি দিম আৰু জিম্পী বাহাটো দি দিবা আৰু জোনমণিটো দি দিবা আৰু আচলতে কি হয় তো নিবিদাৰ লগত চিনাকি হৈ ভাল লাগিল আৰু কথা পাতিও ভাল লাগিল চবৰ লগত কথা পাতি ভাল লাগিল অকল নিবিদাৰ বুলি নহয় চবৰ লগতে কথা পাতি ভাল লাগিল